নমস্কাৰ, মই জন্মনি মেধি। গোসাইগাঁৱৰ যোগান বিভাগৰ ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিৰ কাৰ্ড দিয়াৰ নামত বৃহৎ কেলেংকাৰী। যি সময়ত পৰিৱৰ্তনৰ শ্লোগান দি বেদিত বহা চৰকাৰখনে দুখীয়া দৰিদ্ৰ লোকৰ বাবে কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতিৰে চৰকাৰ গঠন কৰিছিল, সেই সময়তেই দুখীয়া দৰিদ্ৰ লোকৰ নামত তৈয়াৰ কৰা আঁচনিসমূহৰ লাভ উঠাই আছে একাংশ চৰকাৰী চাকৰি কৰা লোকে। ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিৰ কাৰ্ডসমূহ পাব লাগে দুখীয়া লোকে, কিন্তু তাকে নকৰি গোসাইগাঁৱৰ সদৰ চহৰৰ শিক্ষক তথা ব্যৱসায়ী লোকে পাই আছে এই সুবিধাসমূহ। এয়াই নেকি পৰিৱৰ্তন? RTI তথ্য অনুসৰি চৰকাৰী বেতনধাৰী শিক্ষক তথা ডাঙৰ ডাঙৰ ব্যৱসায়িক প্ৰতিষ্ঠান চলোৱা ব্যক্তিসকলে দৰিদ্ৰ দুখীয়া নামত অহা সুবিধা ভোগ কৰি আছে। শিক্ষক সন্দীপ চক্ৰৱৰ্তী, শংকৰ দাস, ৰিনেক কৰ আৰু ব্যৱসায়ী বিজয় ডেকা, শংকৰলাল চৌধুৰী নামৰ বহুকেইজন লোকে দুখীয়া লোকৰ মুখৰ ভাত কাঢ়ি লৈ নিজে ভোগ কৰি আছে দৰিদ্ৰ লোকৰ সুবিধাসমূহ। ইতিমধ্যে সন্দীপ চক্ৰৱৰ্তী দেউতা সাধন চক্ৰৱৰ্তীৰ নামত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আবণ্টন হোৱা বুলিও জানিব পৰা গৈছে। এনেধৰণে ৰাজ্যৰ বহুতো দুখীয়া দৰিদ্ৰ লোক একাংশ চৰকাৰী বেতনধাৰী লোকৰ বাবে এনেবোৰ চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হৈ আছে। এই সন্দৰ্ভত অসম চৰকাৰৰ যোগান বিভাগে কিবা ব্যৱস্থা ল'বনে, নে সকলো জানিও নিমাত হৈ থাকিব যোগান বিভাগৰ মন্ত্ৰী ফণীভূষণ চৌধুৰী ডাঙৰীয়াই? নিউজ ডেস্ক ৰিপৰ্ট, নিউজ অসম।